Hey guys, বহুত দিনৰ পিছত মই আপোনালোকৰ মাজলৈ আহিছো আৰু মোৰ ভিডিও বিলাকৰ সদায় থিম থাকে কৰবাত ফুৰিবলৈ যাও নেচাৰেল প্লেস কিন্তু আজি ভিডিওটো সম্পূৰ্ণ মানে মোৰ বাকি বিলাক ভিডিওতকৈ অকনমান বেলেগ হ'ব কাৰণ মই আজি কতো বিশেষ ফুৰিবলৈ যোৱা নাই মই আজি মোৰ ঘৰৰ পৰা মানে একচুয়ালি মোৰ ৰিসেন্টলি বিয়া হৈ গৈছে সো মোৰ যিখন ঘৰলৈ বিয়া হৈ গৈছে মই সেইখন ঘৰৰ পৰা আজি ভিডিওটো বনাইছো আৰু আই এম সো লাকি যে মোৰ যত বিয়া হৈছে সেই ঘৰখনো খুবেই নেচাৰেল বিকজ মোৰ হুহুৰ দেউতাই সেই ঘৰখন বৰ ধুনীয়াকৈ মানে ফুল পাচলি এইবিলাকেৰে সেউজীয়া কৰি ৰাখে আৰু মই আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'ৰ জৰিয়তে মোৰ ঘৰখনো দেখুৱাম লাহে লাহে কিন্তু মই আজি এনেই এটা ভিডিঅ' কৰিব মন গ'ল চ' আহক মইনো মোৰ নতুন ঘৰখন কেনেকৈ এডজাষ্ট হৈছোঁ তাকে দেখুৱাওঁ অলপ আমি গৈ আছো পাকঘৰ আৰু পাকঘৰত মোৰ শাহুমা লাগি আছে কি বনাইছে বা দালি তড়কা বোলে দেই কিহৰ তড়কা মাৰিছে আমি পিছত দেখি পাম এইবিলাক দেখি